নমস্কাৰ আইছ মই চিত্ৰাজ আপোনালোকক পুনৰ স্বাগতম জনাইছো টেক অসমলৈ আজি আমি লৈ আহিছো এটা নতুন ভিডিও সিৰিজ যেটো হৈছে টেক ফেক্ট যত আমি জানিম টেকনলজি আৰু সায়েন্সৰ লগত জড়িত কিছুমান নতুন ফেক্টস তো আহক পলম নকৰাকৈ শুভ আৰম্ভণি কৰিছো টেক ফেক্টছৰ পাৰ্ট 1 ফেক্ট নম্বৰ 1 HP কোম্পানীৰ নাম আমি সকলোৱে শুনিছো আৰু HP ডেস্কটপ HP ল্যাপটপ আমি সকলোৱে দেখিছো কিন্তু এই কোম্পানীৰ নাম HP কেনেকৈ পৰিল HP আসলে দুজন মানুহৰ নামত সেই দুজন হৈছে হিউলেট আৰু পেকাৰ্ড যি দুজন আছিল এই কোম্পানীৰ আসল ফাউণ্ডাৰ তেওঁলোকে এটা সৰু টাচ কইনৰ খেলৰ জৰিয়তে অৰ্থাৎ হেডটেলৰ খেলৰ জৰিয়তে ডিসাইড কৰিছিল এই কোম্পানীটোৰ নাম ভাবি চাও এবাৰ যে ইমান ডাঙৰ এটা কোম্পানীৰ নাম কেৱল এটা হেডটেলৰ খেলৰ জৰিয়তে ডিসাইড কৰা হৈছিল চৰ্ত অনুযায়ী যিয়ে টছত জিকিব তেওঁৰ নামত হ'ব এই কোম্পানীটোৰ অগ্ৰাধিকাৰ অৰ্থাৎ প্ৰথমতে তেওঁৰ নামটো লোৱা হ'ব তাৰ পিছত আনজনৰ এই ক্ষেত্ৰত আৰু এই খেলত জিকিলে হিউলেটে তাৰ পিছৰ পৰাই আমি HP বুলি এই কোম্পানীটোক সম্বোধিত কৰা হলো বা কোৱা হলো কিন্তু যদিহে পেকাৰ্ডে জিতিলেহেঁতেন এই কোম্পানীটোকে আমি কলোহেঁতেন যে PH ফেক নম্বৰ 2 যেতিয়া আমি কাৰত বহি কৰবলৈ যাওঁ আৰু কাৰৰ খিৰিকীখন বন্ধ কৰো বাহিৰৰ শব্দ খুব কম পৰিমাণেহে আমি শুনা পাওঁ কোনোবাই বহুত জোৰত হৰ্ন মাৰিলেহে আমি কাৰৰ ভিতৰলৈ সেই শব্দটো শুনা পাওঁ কিন্তু ৰলছ ৰয়েছত এনেকুৱা টেকনলজি আছে যাক কোৱা হয় আল্ট্ৰা টেকনলজি যিয়ে বাহিৰৰ শব্দ অকমানো শুমাবলৈ নিদিয়ে কাৰখনৰ ভিতৰত আনকি কাৰৰ ভিতৰত আপুনি ঘড়ীৰ টিকটক কৈ থকা শব্দটোহে শুনা পাব ফেক নম্বৰ 3 এটা শিশু যেতিয়া জন্ম হয় আৰু আমি যদি সেই শিশুটোৰ দেহত থকা তেজৰ পৰিমাণ জোখো তেন্তে আমি পাম মাত্ৰ একাপ তেজ ভাবি চাওক এটা শিশুৰ শৰীৰত মাত্ৰ একাপ তেজহে থাকে ফেক নম্বৰ 4 এতিয়া চাওক ডাঙৰ কোম্পানী বিলাকৰ ইভলিউশন আৰু ইয়াৰ লোগো বিলাকৰ চেঞ্জ বা ইভলিউশন যত আপুনি দেখা হ'ব এতিয়া এপল স্যামসাং ইনষ্টাগ্ৰাম ফেসবুক টুইটাৰ আৰু মাইক্ৰসফটৰ দৰে লোগো বিলাকৰ আৰম্ভণি আৰু এতিয়াৰ লোগো বিলাকৰ মাজত চেঞ্জেছ ফেক নম্বৰ 5 শ্ৰীযুত মুকেশ আম্বানীৰ আশীৰ্বাদৰ ফলত ভাৰতত সহজলভ্য হৈ পৰিল ইন্টাৰনেট ডাটা যাৰ ফলস্বৰূপে বৰ্তমান সময়ত ডেকা বুঢ়া-বুঢ়ী হৈকিয়া শৰ্মা মামা মামী সকলোৱে চাই ইউটিউব ভিডিও আৰু এতিয়া জনাম আপোনালোকক এটা ইউটিউবৰ ফেক যেটো হৈছে ইউটিউবত বৰ্তমানলৈকে যিমানবোৰ ভিডিও আছে তাৰ ভিতৰত 20% মিনিমাম 20% ভিডিও মিউজিক বা সংগীতৰ লগত জড়িত ফেক নম্বৰ 6 বৰ্তমান সময়ত আমি যিবোৰ কম্পিউটাৰ দেখো সেইবোৰ সকলোবিলাক 1980 চনৰ পৰাই বনোৱা হৈ আছে ফেক নম্বৰ 7 এইবাৰ এটা এপলৰ ফেক অৰ্থাৎ আইফোনৰ মেইন কোম্পানী যেটো হৈছে এপল তাৰ ফেক জানেনে এপলে মিনিটত কিমান টকা উপাৰ্জন কৰে $3 লাখ মিনিটত উপাৰ্জন কৰে অৰ্থাৎ $5,000 পাৰ সেকেন্ড ফেক নম্বৰ 8 পৃথিৱীৰ প্ৰথমটো এন্ড্ৰইড স্মাৰ্টফোন কোনটো ব্ৰ্যান্ডে কেতিয়া লঞ্চ কৰিছিল জানেনে পৃথিৱীৰ প্ৰথমটো এন্ড্ৰইড স্মাৰ্টফোন লঞ্চ কৰিছিল HTC ব্ৰ্যান্ডে 2008 22 অক্টোবৰ আৰু বৰ্তমান সময়ত ভাৰতত প্ৰায় এই ব্ৰ্যান্ডৰ নামগন্ধ নোহোৱা বুলিয়ে ক'ব পাৰি ফেক নম্বৰ 9 আমি অৰ্থাৎ যিকোনো মানুহ এজনে মিনিটত 20 বাৰ কৈ চকু জপোৱায় কিন্তু যেতিয়া আমি কম্পিউটাৰত কোনো ধৰণৰ কাম কৰো বা সন্মুখত বহো মাত্ৰ 7 বাৰহে চকু জপোৱা ফেক নম্বৰ 10 আমি এতিয়া আগবাঢ়িছো গুগল আমি সকলোৱে জানো ব্যৱহাৰ কৰো আৰু গুগলত সাৰ্চ কৰো গুগলত প্ৰতি মাহে কিমান সাৰ্চ কৰা হয় জানেনে গুগলত প্ৰতি মাহে 35 বিলিয়ন তাতকৈ অধিক সাৰ্চ কৰা হয় অৰ্থাৎ 1 বিলিয়ন ইজ ইকুৱেল টু 100 কৰোৰ অৰ্থাৎ 1 বিলিয়ন মানে হৈছে 100 কৰোৰ 35 বিলিয়ন মানে হৈছে 3500 কৰোৰ অৰ্থাৎ তাতকৈ অধিক সাৰ্চ কৰা হয় গুগলত প্ৰতি আজিৰ টেক ফেক্টৰ প্ৰথম পাৰ্টটো ইমানতে সমাপ্ত কৰিছো আশা কৰো আপোনালোকে ভাল পাব বা পছন্দ কৰিব কোনো ধৰণৰ মন্তব্য জনাবলগীয়া হলে কমেন্ট সেকশনত জনাব পাৰিব আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিছো মই চিত্ৰাজ আপোনালোকৰ পৰা বিদায় মাগিছো জয়